ভালেমান লোকৰ সহযোগিতাত সুস্থ হৈ উঠিল হাওৰাঘাটৰ মুকুল শ্ৰেণীৰ ছাত্ৰী মধুস্মিতা হুকা। পেটৰ এক জটিল ৰোগত প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল GMCHত। ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা কণমানি মধুস্মিতাৰ জীৱনৰ কৰুণ কাহিনী সম্প্ৰচাৰ কৰা হৈছিল প্ৰতিদিন টাইমত। ইয়াৰ পিছতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজনে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছিল পৰিয়ালটোলৈ। আগবাঢ়ি আহিছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰাংহাঙৰ লগতে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ফংচিং ৰংপি। এনেদৰে বিভিন্নজনৰ সহযোগিতাত সুস্থ হৈ উঠা মধুস্মিতাক লৈ সুখী পৰিয়ালটো। পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় আগবঢ়োৱা প্ৰতিগৰাকী হৃদয়বান লোককে ধন্যবাদ জ্ঞাপন কৰিছে মধুস্মিতাৰ পৰিয়ালে। এইটো বৰ্তমানটো মোৰ ছোৱালীটো বহুত ভাল হৈ গ'ল। আগৰ দৰে ক'ব পাৰি এতিয়া বহুত গুণে ভাল আছে। চলা ফুৰা কৰিব পৰা হৈছে, সম্পূৰ্ণ সুস্থ মানে খাবলৈ পৰা হৈছে ধুনীয়াকৈ। আগৰ দৰে মানে সম্পূৰ্ণ সুস্থই। স্বাস্থ্য পাতি বৰ্তমান ভালেই এতিয়া, আগৰ দৰে হৈ গৈছে। আমাৰ খুব ভাল লাগিছে এতিয়া।